কৃষ্ণ কৃষ্ণ সকলোলৈকে এই ভক্তি ভৰা সেৱা কৰিছোঁ। আজি ভিডিঅ'টোত এটি বিয়ানাম গাম বুলি আগবাঢ়িছোঁ। কাৰণ এতিয়া ফাগুন মাহত প্ৰায় বিয়া হয়। এখন বিয়া আমাৰ গাঁৱতে পাতিছে বিয়া। এখন বিয়া হৈ গ'ল কইনা ঘৰৰ বিয়া, আৰু এখন বিয়া দৰা ঘৰৰ বিয়া আজি আছে। সেয়েহে মনতে ভাবিলোঁ এটি দৰাৰ লগত যোৱা বিয়ানাম গাম বুলি। তাৰ আগতে আকৌ এটি ভিডিঅ' বনাবলৈও মন গ'ল, স্মৃতিটো থাকি যাব। দৰাৰ লগত যাবই লাগিব, দৰাৰ লগত এনেধৰণেই আমি বিয়ানাম গাম। দৰাক গা ধুৱালে, গা ধুৱাই পেলাই সজাই এতিয়া বাছত উঠাইছে, আৰু বাছত আৰতীসকল গৈছে। বাছত উঠাওঁতেতো উৰুলি দিবই লাগিব, আৰু এতিয়া আৰতীসকলে উৰুলি দি যাত্ৰা আৰম্ভ কৰিছে। গৈ থকা পাবা গৈ তাত খোল খালি দেখিলে লগাব মাত। সাদৰে শাহুৱাই আদৰি নিব, শহুৰে দেখিলে কইনা দান দিব। মঞ্জৰী জানে কি ঘৰলৈ বাট বাকেনি। গৈ থকা পাবা গৈ তাত জেঠেৰি দেখিলে লগাব মাত। সাদৰে শাহুৱাই আদৰি নিব, শহুৰে দেখিলে কইনা দান দিব। এনেকৈ গৈ আছোঁগৈ আৰু অলপ বাকী আছে, আৰু বৰ বেছি এটা দূৰ নাই। তেতিয়া আৰতীসকলে গাইছে আৰু পদূলিতে দেখিলোঁ শেৱালি ফুলিছে, ঐ ৰাম তাৰ মাজত বেলৰে শাৰী। ওপৰ মূৱে কৰি চোৱা ৰামে চন্দ্ৰ, ঐ ৰাম জিলিকিল শশুৰৰ বাৰী। চোতালত দেখিলোঁ কেঁচা আমৰ খৰি, ঐ ৰাম ভিতৰত সজাইছে সীতা। বহুত দূৰৈ পৰা আহিছে ৰামচন্দ্ৰ, ঐ ৰাম পদূলিত দেখিলোঁ হেঁচা। শহুৰৰ মৰমবোৰ কিছু যেনে তেনে, ঐ ৰাম চপাই কলৰ তলত থলে। শাহুৰৰ মৰমবোৰ নিদায়ুন দেখিলোঁ, ঐ ৰাম আদৰি নিবলৈ নাহে। মানে দৰা গৈ কলৰ তল পালেগৈ, শাহুৱেকে আদৰি নিবলৈ অহা নাই। কাৰণ বহুত দূৰৈৰ পৰা যেতিয়া দৰা গৈছে, পদূলিমুখত বহুত দূৰ ৰৈ আমনি এটা লাগিছে আৰু। কাৰণ আমি সকলো আৰতিটো পদূলিমুখতে ৰৈ থাকিব লাগে। দৰা যেতিয়া ৰভাতলত বহিব তেতিয়াহে আমি সকলো যাব লাগিব। সেয়েহে মানে আৰতিসকলে আকৌ কেনেকৈ সোনকালে আহে, তেতিয়া শাহুকক জুই আকৌ আৰতিসকলে গাইছে আৰু
নিচেই সূতাৰ চেলেংখনি নিয়ৰত তিতিলে গোটেইখনি কি কৰা শাহুৱাই ভিতৰত সোমাই নিয়ৰত তিতিলে তোমাৰ জোঁৱাই। তাৰপৰা খোলখালীয়ে আকৌ জুৰিও গাইছে। খোলখালী আৰু ভিনিহিটো বৰ ডাঙৰ এটা সম্পৰ্ক, বহুত মৰমৰ বস্তু। ভিনিহিয়েকে যেতিয়া বিয়া পাতে বায়েকক, খোলখালীয়েকৰ সমান মৰম কাকোৱেই নকৰে। কাৰণ আমাৰো ভিনদেউ আছিলে, আমাকো বহুত মৰম কৰিছিলে, সেইকাৰণে পটককৈ অনুভৱ আহি যায়। আজিকালি চৰকাৰে অৱশ্যে যিখন আইন বনালে দেখিছোঁ আৰু কিছুদিনৰ পিছত এই সম্পৰ্কবিলাক একেবাৰে নাইকিয়া হৈ যাব, এই নামবোৰ লুকাই যাব। কাৰণ খোলখালী থাকিলেহে ভিনিহি নামটো থাকিব। আপোনালোকেতো সকলোৱে গম পাইছে আজিকালি আইনত কি বনাইছে, মাহী পেহী এনেকুৱাবোৰ সম্পৰ্ক নাইকিয়া কৰি পেলাবলৈ ধৰিছে আৰু, বা যেই হওক। তেতিয়া খোলালে কক জুৰি আৰতীসকলে গাইছে আৰু নিচেই সূতাৰ চেলেংখনি নিয়ৰত তিতিলে গোটেইখনি কি কৰা খোলখালী ভিতৰত সোমাই নিয়ৰত তিতিলে তোমাৰ ভিনিহি। তেতিয়া নাম গোৱা দেখি আৰু খোলখালীকে শুনিছে, শাহুৱেকো আহিছে, শাহুৱেকে আদৰিছে, জোঁৱাই আদৰিছে। খোলখালীকে পানী লৈ আহিছে, পানী লৈ আহি ভৰি হাত ধুৱাইছে আৰু মচি কাচি ৰভাতলত বহুৱাইছেগৈ আৰু। তাৰপিছত আৰু ৰভাতলত কেনেধৰণে নাম গায় মই আগত এটা ভিডিঅ'ত দিয়া আছে, সেয়েহে মই এই ভিডিঅ'টো নেগাওঁ। বিয়া প্ৰায় কাৰ্য সমাধান হ'ল আৰু বিয়া যেতিয়া সমাধান হ'ল, এজনী ছোৱালী যেতিয়া মাক দেউতাকে সৰুৰ পৰা ডাঙৰ দীঘল কৰি পঢ়ুৱাই শুনাই উপযুক্ত কৰিছে, সেই সময়টোত কি হৈছে, এজন ল'ৰা মাতি ছোৱালীজনীক বিয়া দি দিছে। সেইটো আগৰ পৰাই চলি আহিছে আৰু চলিও থাকিব। তেতিয়া কিমান এটা দুখৰ কথা, গোটেই জীৱনৰ কাৰণে চঞ্জাই দিলে। তেতিয়া সেই জোঁৱাইটোৱে সেই ছোৱালীজনী যেতিয়া পালে, তেতিয়া তেওঁতো লাজ পাৰৰ কাৰণে এবাৰ শহু শাহুৱেকক সেৱা এটা জনোৱাটো কৰ্তব্য। সেয়েহে আৰতীসকলে গাইছে আৰু হাতত এখন তামোল লৈ জোঁৱা ভিতৰলৈ পূজ্য মা দেউতা চৰণ চুই আহাগৈ, পূজ্য মা দেউতা আশীৰ্বাদ কৰিব, জীয়েকক লগত লৈ যাবলৈ ওলালো, পূজ্য মা দেউতা আশীৰ্বাদ কৰিব, জীয়েকক লগত লৈ যাবলৈ ওলালো। তাৰপৰা এতিয়া যাবলৈ ওলাইছে আৰু। আমাৰ আকৌ এটা নিয়ম আছে নহয়, কইনা মাকে দোৱা ধৰি দিয়া কথা, শেষবাৰৰ কাৰণে দোৱা ধৰি দিছে আৰু। খুব দুখ লাগিছে আৰু কইনা মাকক, কইনা ঘৰৰ মানুহবিলাকক সকলোৱে চকুৰে পানী বাগৰিবলৈ ধৰিছে। প্ৰত্যেকেই আৰু কইনা ঘৰৰ সকলো মানুহ মনটো খুব দুখত আছে। এনেই গাই নহয়, ঔ গছৰ কোমল ধৰি ভাটৌ পৰি খাই, দেউতাই তোলা মইনা চৰাই লোকে লৈ যায়। আজি সেই দেউতাই তুলিছিলে মইনা চৰাই, লোকে লৈ গুচি যাব। তেনেকৈ বিয়াখনত দৰাই কইনা লৈ আহি বাছত উঠিছেহি আৰু। দৰা ঘৰৰ মানুহৰ মনটো খুব ফূৰ্তি আৰু। গুচি আহিলে আৰু। আহি পেলাই আৰু ইয়াত কি হ'ব, দৰা ঘৰৰ ওচৰ যেতিয়া পাবহি, দৰা মাকেতো আৰু আনন্দত তত নাই, বোৱাৰী পাইছে, আদৰি সাদৰি নি বোৱাৰীক ভিতৰত বহুৱাব। আমিও আৰু ভৰা ভৰি গুচি যাবগৈ লাগিব আৰু। সেয়েহে মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আপোনালোক সকলোৱে চাব দেই, আপোনালোকৰ মৰম আৰু আশীৰ্বাদ
বিচাৰিম।